তো আজি আমি নতুন এটা টপিক লৈ আছো ত্ৰিভুজৰ সংখ্যা নিৰূপণ। সো ইয়াত তিনিটা ত্ৰিভুজ দিয়া আছে, আমি কেনেকে এই ত্ৰিভুজ বিলাকৰ ভিতৰত বেছি ত্ৰিভুজ লুকাই আছে তাৰ বিষয়ে আমি জানিম বা নিৰূপণ কৰিম। সো তো ইয়াতে আমাৰ বেছ এডালে আছে, গতিকে 1 2 3 লিখিলো এনেকে 1 + 2 + 3, তাৰ মানে ইয়াত গোটেইকেইটা যোগ কৰা কিমান হ'ব 6 হ'ব, অৰ্থাৎ ইয়াত টোটেল 6টা ত্ৰিভুজ লুকাই আছে। তাৰপিছত চোৱা ইয়াতে চোৱা, ইয়াতো ঠিক তেনেকুৱাকে বেছ তলৰ বেছটো ধৰা 1 2 3, ওকে কিমানটা বেছ আছে 1 + 2 + 3, ওকে 6 আছে। কিমানটা ত্ৰিভুজ আছে তলৰ পৰাই 6টা আছে। এতিয়া চোৱা তুমি বেছ কি চাই লোৱা, ভূমি কিমান আছে 1 2 3, কিমানটা ভূমি আছে 3টা ভূমি আছে। ভূমি কিমান আছে 3 আছে, গতিকে 6 × 3 কৰি দিয়া কিমান হ'ব आंसर 18টা। তো গ'ল এইটো। নেক্সটটো চাবা, এডাল বেছ ধৰিলে 1 2 3 পালো, ওকে আকৌ ওপৰত এডাল বেছ আছে 1 2, সো এইকেইটা কাউন্ট কৰা কিমান হ'ব 1 + 2 + 3, আৰু ওপৰৰ কেইটা কাউন্ট কৰা 1 + 2, গোটেইখিনি যোগ কৰি দিয়া, এইটো মানে 6 এইটো মানে 3, অৰ্থাৎ ইয়াত কিমানটা ত্ৰিভুজ আছে 9, ত্ৰিভুজৰ সংখ্যা 9টা। তো কি কৰিছো 1 2 3 1 2 ত্ৰিভুজ বিলাক কাউন্ট কৰিছো আৰু এই ত্ৰিভুজ বিলাক যোগ কৰি দিছো কাউন্ট কৰি, গতিকে বেছ হিচাপে ধৰি লয়। তো এইটো অংক তোমালোকে